কেনেকুৱা আছে সকলোৱে, আশা কৰিছোঁ সকলোৱে ভালে আছে। তো লক্ষ্মী পূজা চাগে সকলোৰে ভালে ভালে গ'ল। মই লক্ষ্মী পূজাৰ মানে দিনটো গোটেই দিনটো অলপ অলপ যিখিনি মই শ্বুট কৰিছোঁ সেইখিনি মই দেখাব লৈছোঁ। তো ভিডিঅ'টো চাই থাকক। এয়া বনাইছিলোঁ মই পায়স, আৰু এয়া ছোৱালীয়ে লক্ষ্মী মাৰ ভৰি বনাইছে। তাই ময়দা আৰু সেয়া লৈ পেলাই তাই এইবিলাক কৰি খুব ভাল পায়, আৰু ইউটিউবত চাই চাই বনাই আছে আৰু যিখিনি পাৰে। তো যিখিনি কৰে সেইখিনিয়ে বহুত। আৰু এয়া হৈছে ল'ৰা। মই সন্ধিয়া এনেকৈ চাকি দিছিলোঁ, চাকি নহয় একচুৱেলি মম হয়, আৰু এই যে মম পায় যে সৰু সৰু পানীত যে উপঙি থাকে, তো সেয়া মম হয়। তো এনেকৈ পোহৰ কৰি চাৰিওফালে ভাল লাগে। আৰু ইয়াতে মই ফুড কালাৰ দি দিছিলোঁ। ৰঙা যে মমবিলাক যে বহুত দামী হয় ন, তো এনেকৈ ৰঙা মমটো আমাৰ নাই, আৰু আমি হৈছে সাধাৰণ মানুহ, এইবিলাক আমাৰ কিনিবও ইমান সেয়া হয়। তো এনেকৈ অলপমান সজাইছোঁ আৰু। তো এয়া হৈছে সন্ধিয়াৰ মানে পূজা। মই থুলমূলকৈ পূজা কৰিছোঁ, যিহেতু কোনো নাই হেল্প কৰা মানুহ, আৰু ল'ৰাৰ লগত ইমানখিনি সময় নাপাওঁ। যিখিনি পাৰোঁ নিয়ম নীতিৰে সেইখিনি মানে কৰিছোঁ আৰু। তো আৰু লক্ষী চৰিত্ৰত মানে যেনেকৈ আছে সেনেকেই আৰু এয়া হৈছে ল'ৰা মোৰ লগতে বহিছে। কেতিয়াবা সি ভালকৈ থাকে, কেতিয়াবা ইমান উৎপাত কৰে। তো এতিয়া মই পঢ়ি আছোঁ কাৰণে সি ধুনীয়াকৈ আছে বহি। আৰু ছোৱালীয়ে গোটেই মানে ঘৰটো তাই শ্বুট কৰিছে এনেকৈ তাই, আৰু মই পঢ়ি আছোঁ। তাৰপিছত দেউতাকো আহিলে পিছত, তাই গোটেই ঘৰখন দেখাব চেষ্টা কৰিছে অলপ অলপকৈ হ'লেও। আৰু খুব ভাল লাগে এনেকুৱা পূজা পাতল থাকিলে, হয়নে? চবৰে ভাল লাগে আৰু কিবা এখন পাতি পেলাই ঘৰত। আৰু এতিয়া চাকি মানে একদম লাষ্ট সেৱাটো দিব হৈছে। সি কোনোপধ্যে সেৱা নলয়, দেখিছে কেনেকুৱা উৎপাত কৰি আছে, কোনোপধ্যে সি তাৰমানে নাথাকে আৰু। তাৰপিছত মানে বাপেকে তাক লৈ গ'ল, আৰু মই ভালকৈ সেৱাটো মই ল'লোঁ আৰু মাৰ ওচৰত। আৰু সি আছিলহে কান্দি, আমি এইবিলাক মানে কেয়াৰ নকৰি পেলাই সি থাকক যেনেকৈ থাকে বাপেক পুতেক। তো আমি মাক জীয়েকে সেৱা ল'লোঁ। সি যে আৰু এইবিলাক যে ইউটিউবত ৰাখি থৈছোঁ, এইবিলাক স্মৃতি হ'ব, তেতিয়া তাক আমি ক'ব পাৰিম ন। এতিয়া মুখেৰেতো ক'লে সি বিশ্বাস নকৰিব। এতিয়া ভিডিঅ'বিলাক থাকি গ'লে তাক মই যেতিয়া সি ডাঙৰ হ'ব মই দেখাব পাৰিম। তো সেইটো কাৰণে এইবিলাক চব ৰাখি থৈ দিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব, লাইক কৰিব, কমেণ্ট কৰিব। মই এতিয়াই কৈ দিলোঁ আৰু, কাৰণ মোৰ লাইক কমেণ্ট একোৱেই নাহে, ইমানে বেয়া ভিডিঅ' বনাওঁ মই। কোনেও লাইকো নকৰে, কমেণ্টো নকৰে, যি কি নহওক আৰু কোনোবাই ভাল লাগিলে মানে কৰিব আৰু। চ' এনেকৈ সেৱা লৈ আমি সি কান্দি আছিলে তেতিয়ালৈকে, কান্দা বন্ধ হোৱা নাছিলে। তাৰপিছত কিন্তু পিছত মই যেতিয়া লাষ্ট সেৱা ল'লোঁ, সি ধুনীয়াকৈ সেৱা কৰিলে, বঢ়িয়াকৈ আছিলে এতিয়া। তো ভিডিঅ'টো চাই থাককচোন। তাৰপিছত আমি দুইটাই মিলি পুৰি বনালোঁ, ওচৰ পাঁজৰ 4-5 ঘৰ মানুহ ঘৰৰ মানে সেইবিলাক চবকে মই প্ৰসাদ দিলোঁ, পুৰি আৰু মই পায়স। তো মোৰ হাজবেণ্ডে লাগি দিলে আৰু। তো মই সকলোকে মই প্ৰসাদ চসাদ দি পেলাই আমিও খালোঁ। তো আজিলৈকে এইখিনিয়ে। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। তো ঠিক আছে, বাই বাই।